ধনখৰে হঠাতে এনেদৰে স্বাস্থ্যজনিত কাৰণত বিদায় লোৱাটো যে সহজে ৰাজনৈতিক মহলত কোনেও ল'ব পৰা নাই সেইটো স্পষ্ট। আৰু এই বিদায়ৰ আঁৰত যে বিজেপিৰ এক বৃহৎ ৰাজনৈতিক অভিসন্ধি আছে সেইটো স্পষ্ট। বিজেপিয়ে হয়তো দুই এদিনতে বিহাৰৰ ৰাজ্যপাল আৰিফ মহম্মদক ভাৰতৰ উপৰাষ্ট্ৰপতি হিচাপে নিয়োগ কৰিব পাৰে, নাইবা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক সেই পদ দিব পাৰে। ৰঞ্জন গগৈৰ নামো উচ্চাৰিত হৈছে। তাৰ লগতে বৰ্তমান কংগ্ৰেছৰ নেতা শশী থাৰুৰো কিন্তু পিছ পৰি থকা নাই। এটা কথা স্পষ্ট যে বিজেপিয়ে যিমান সিদ্ধান্ত বা যিমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে সেই আটাইবিলাক সিদ্ধান্ত বৰ্ষাকালীন অধিৱেশনতে গ্ৰহণ কৰিছে। গতিকে ভাৰতবৰ্ষৰ ৰাজনৈতিক মহলে বা ৰাজনৈতিক ব্যক্তিসকলে গভীৰ আগ্ৰহেৰে ৰৈ আছে যে বিজেপিয়ে অনাগত ভৱিষ্যতে কি সিদ্ধান্ত গ্ৰহণ কৰিব।